সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কুচিয়া মাছৰ এটি খুবেই সোৱাদ লগা ৰেচিপি। আপোনালোকে বাৰু এই পদ্ধতিত কুচিয়া মাছ বনাইছেনে? যদি বনোৱা নাই এবাৰ বনাই খাই চাব। আহক ৰেচিপিটোৰ মাজলৈ যাওঁ। এটা মিক্সি জাৰত পালেং শাকখিনি ভালকৈ ধুই দি দিব আৰু এমুঠি ধনিয়া পাত দিব। আদা, নহৰু, জলকীয়া আৰু বিলাহী দি প্ৰথমতে এটা সুন্দৰ পেষ্ট বনাই ল'ব। কুচিয়া মাছখিনি ভালকৈ ধুই কাটি বাছি লোৱা হৈছে। কেৰাহী এটা গৰম কৰি তাত সৰিয়হৰ তেল দি দিব আৰু তেলখিনি ভালকৈ গৰম হ'লে সোৱাদমতে নিমখ হালধি দি ধুই পখালি লোৱা কুচিয়া মাছখিনি প্ৰথমতে ভালকৈ ভাজি ল'ব লাগিব। আপোনালোকে বাৰু এনেকৈ কুচিয়া মাছ বনাইছেনে? যদি বনোৱা নাই এবাৰ বনাই খাই চাবচোন। এতিয়া কাটি লোৱা পিঁয়াজ এটা দি দিব আৰু পিঁয়াজখিনি দিও ভালকৈ লৰাই ভাজিব লাগিব আৰু একেলগতে বনাই লোৱা বিলাহী, ধনিয়া, পালেং, আদা, নহৰু, জলকীয়াৰ পেষ্টখিনি দি খুব ভালকৈ ভাজিব যেতিয়ালৈকে কেঁচা ভাৱটো গুচি নাযায়। এতিয়া সোৱাদমতে নিমখ, হালধি গুড়ি দি পুনৰ ভালকৈ ভাজি ল'ব। এতিয়া জিৰা গুড়ি, ধনিয়া গুড়ি, কাশ্মীৰী ৰেড চিলি পাউডাৰখিনিও দি দিব একেলগতে আৰু ভালকৈ লৰাই ভাজিব লাগিব 10 মিনিটমান সময়। মাজতে পানী দিয়া হৈছিল, কিন্তু পানী দিয়াৰ ভিডিঅ'টো কৰা সময়ত মোবাইলটোৰ অফ কৰি থোৱা আছিলে আৰু পানীখিনি দি ভালকৈ উতলি নুমুৱাৰ আগে ইলাচি, লং, ডালচেনিখিনি খুন্দি দিব আৰু একেলগতে কচুৰি মেথি দি ভালকৈ মিহলাই পুনৰ 5 মিনিটমান সময় উতলোৱাৰ পিছত গেছৰ জুই নুমুৱাই ৰাখিব। এয়া টেষ্টি কুচিয়া মাছৰ জোলৰ ৰেচিপি ৰেডি হৈ গ'ল। গেছৰ জুই নুমুৱাই থ'ব আৰু নমাই গৰমে আপোনালোকে এই ৰেচিপিটো ভাতৰ লগত পৰিৱেশন কৰিব। যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টোত লাইক কৰিব আৰু যদি বেছি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, ধন্যবাদ।